Hello, guys and guys. Welcome to our new video. Aji lehor eta lazy aru cozy dinner video apnalokor logot share korim. Apnaloke bhaiba furibole ahi lazy aru cozy din kune celebrate kore. Well, apuni jete leholo ahibo apunar karone horit apna horitur karone lehor juntu poristiti geographical situation ekdom change ho jay gotike adjust koribole edin ba dudin lazy cozy de manibo lage. আমি আহিলোঁ লেজি ডেৰ ব্ৰেকফাষ্ট কৰিবলৈ ঘৰৰ বাহিৰত আছোঁ যদি ধুনীয়া ঘৰত বনোৱা নিচিনা পুৰি আৰু চলে মানে চানা খাবলৈ পাই আমাৰ পেটবিলাক পেট কি মুখৰ তৃপ্তি খুব ল'লোঁ পেট বেয়া হোৱাৰ কোনো আশংকা নাই এনেকুৱা ঘৰুৱা খানা খাই কিছুমানে হয়তো অইলি পাব পাৰে বাট ইটছ অ'কে ফৰ আছ এটা লেজি ডেনৰ ভিডিঅ' দেখাম বুলি কৈ এয়া আপোনাৰ পাহাৰৰ ৰাস্তা দেখাই দিছোঁ আচলতে কথাটো কি হ'ল হোটেলৰ ৰুমত থাকোঁতে এনেকুৱা লাগিছে কিবা এটা যেন মিছ কৰিছে দিনটো ভাবোঁতে আমি ভাবিলোঁ কিয়নো হোটেলৰ ওচৰতে থকা শান্তি স্তূপা বুলি কোৱা জেগাডোখৰলৈ গৈ আহোঁ এয়া শান্তি স্তূপাৰ পৰা যোনখন চিটি দেখিছোঁ নহয় সৰু সৰু সেউজীয়া গছবিলাকৰ সৈতে যোনবিলাক নেকি ওপৰৰ পৰা সৰু সৰু দেখাইছে সেয়া হ'ল লেহ চিটি আৰু এয়া হৈছে শান্তি স্তূপা আমি থকা হোটেলখনৰ সন্মুখতে আৰু এটা টুৰিষ্ট ডেষ্টিনেশ্যন আছিলে সেইটো হৈছে লেহ পেলেচ আৰু এই দুটা জেগাৰ বাহিৰেও লেহ পেলেচ শান্তিস্তূপাৰ বাহিৰেও আৰু আছে হল অফ ফেম শ্বে মনেষ্ট্ৰী ঠিকছে মনেষ্ট্ৰী আৰু মেগনেটিক হিল য'ত নেকি গাড়ীবিলাক নিজে নিজে চলে চুম্বকীয় শক্তি আছে আৰু পন্থৰ চাহাব গুৰুদ্বাৰা আছে সেইবিলাক জেগাত আপুনি যিদিনা ৰেহত হল্ট কৰিছে সেইদিনা এদিনৰ ভিতৰতে ফুৰিব পাৰে হয়তো আপুনি এখন বাইক হায়াৰ কৰিব পাৰে নতুবা লোকেল টেক্সি হায়াৰ কৰি যাব পাৰে আৰু বেষ্ট হৈছে নিজৰ গাড়ী লৈ অহা যদি পচিবল হয় কিন্তু দূৰত থকা জেগাবিলাকৰ মানুহৰ কাৰণে অবভিয়াছলি পচিবল নহয় এয়া হৈছে শান্তিস্তূপাৰ এটা ডেছক্ৰিপশ্যন শান্তিস্তূপাৰ বিষয়ে লিখা আছে প্ৰয়োজন হ'লে পজ কৰি পিনে চাব পাৰে বা স্ক্ৰীনশ্বট লৈও থ'ব পাৰে যদি আগলৈ জানিব মন যায় এয়া হৈছে সুন্দৰ লেহ চিটিখন ইয়াৰ বাহিৰেও আছে এই যিকেইটা ঠাইৰ নাম ক'লোঁ নহয় এইকেইটা জেগাত আপুনি দিনটোৰ ভিতৰত মেনেজ কৰিব পাৰে লেহত থাকিয়েই ইয়াৰ বাহিৰে আছে পেংগং লেহৰ পৰা যাবলৈ 4-5 ঘণ্টা সময় লাগে ৰাতিপুৱাতে ওলাব লাগে তাৰপিছত আছে ডিস্কিট তাত এটা হিউজ মনেষ্ট্ৰী আছে এয়া বুদ্ধা টেম্পল আছে এয়া 30 নে 60 ৰুপিজ আছিলে 30 ৰুপিজ আছিলে ন এণ্ট্ৰি 30 পাহৰিয়ে গৈছোঁ কিমান দিনো হৈছে যে 30 ৰুপিজ পাৰ পাৰ্চন এডাল্টৰ পোৱালিবিলাকৰ ফ্ৰী আপ টু 6-7 ইয়াৰ্ছ তো এয়া আমি সোমাই গৈছোঁ তো যদি আপুনি নুব্ৰা টুৰটুক থাং চিয়াচিন এইবিলাক জেগালৈ যাব লাগে আপোনাৰ এটা দিন সম্পূৰ্ণ লাগিব লেহৰ পৰা আপুনি সেইবিলাক জেগাত পাওঁতে 6 ঘণ্টা 5 ঘণ্টা মিনিমাম সময় লাগে এয়া পোৱালি পূৰা খুচ অলপ আপুনি নাজাৰাটো এনজয় কৰকচোন খোজকাঢ়ি বেয়া পাওঁ বুলি শান্তিস্তূপালৈ আহিছিলোঁ বেছি খোজকাঢ়িব নালাগিব বুলি ইয়াতো যথেষ্ট খোজকাঢ়িব লাগে অকণমান দূৰ ভিতৰলৈ আহিয়ে দেখিলোঁ এই মেডিটেশ্যন হলটো বিশ্বাস কৰক ইমান ঠাণ্ডা বাতাৱৰণ নেকি পৰিৱেশ ইমান শান্ত পৰিৱেশ নিজকে ভাবি চাবলৈ যথেষ্ট সময় পোৱা যায় এনেকুৱা পৰিৱেশত আমি শান্তিস্তূপা ঘূৰাৰ পাছত অহা কাইলৈ পেংগং যাম পেংগং আমাৰ লাগিব 4-5 ঘণ্টা সময় কাইলৈ আমাৰ ল'ৰাটোৰ মানে নেক্সট ডে আমাৰ ল'ৰাটোৰ বাৰ্থডে আছিলে আমাৰ অকণমানটো এইবিলাক জেগা খুব ভাল পায় সি অকণমান প্ৰাৰ্থনা কৰিলে যে তাৰ এক্সাম আছিলে এক্সামৰ ৰিজাল্টবিলাক ভাল আহিব লাগে বুলি নতুন জেগা চাই নতুন কালচাৰ দেখি সি খুব ভাল পায় গাড়ী পাৰ্ক কৰি থৈ অহা জেগাৰ পৰা যথেষ্টডোখৰ ওপৰলৈ আহিব লাগে এই মস্ত দেহাটো লৈ পিনে যেনে তেনে ওপৰলৈ উঠি গৈছোঁ ভালে হ'ল আজি লেহত থাকি দিলোঁ খোজকাঢ়ি গৈ থাকোঁতে গম পাইছোঁ উশাহ ল'বলৈ সিমান অসুবিধা হোৱা নাই আমি অলৰেডি এক্লাইমেটাইজ হৈ গ'লোঁ আমি অহাৰ অলৰেডি আজি 4ৰ্থ দিন মানালীলৈকে এদিন মানালীৰ পৰা আপোনাৰ
ৰুমষ্টেলৈকে এদিন আৰু ইয়াত থাৰ্ড ডে কালি হৈ গ'ল, আমি কালি পাইছিলোঁহি আৰু আজি চতুৰ্থ দিন। তো আমি অলৰেডি এক্লাইমেটাইজ, তো বাকী জেগাবিলাকত যাওঁতে ইমান প্ৰব্লেম নহ'ব। এইটো অন্য এটা মেডিটেশ্যন হল বনাই ৰখা হৈছে। আৰু ফাইনেলি এয়া শান্তি স্তূপৰ ওপৰত পাই গ'লোহি। বেচিকেলি এইটো শান্তি স্তূপৰ গ্ৰাউণ্ড লেভেলটো হয়, এটা পাহাৰৰ ওপৰত বনাই থোৱা আছে, তাৰ ওপৰত এই স্তূপাটো বনাই থোৱা আছে। ৰাউণ্ডকৈ চাৰ্কেল কৰি পিনে আপুনি ওপৰলৈ যাব পাৰে। ভিউ বহুত ধুনীয়া, ইয়াৰ পৰা খাৰডুংলাৰ ভিউ পোৱা যায়। তো আমাৰ প্লেন হ'ল এনেকুৱা, এইদিনা আমি লেহত থাকিলোঁ, নেক্সট ডে আমি পেংগং গ'লোঁ। পেংগঙৰ পৰা আকৌ ঘূৰি আহিলোঁ লেহলৈ। কিন্তু আপোনালোকে কি কৰিব পাৰে, ইয়াৰ পৰা পেংগং নাযায়, লেহৰ পৰা চিধা আপুনি নুব্ৰা যাব পাৰে আৰু নুব্ৰাৰ পৰা চিয়াচিন বৰ্ডাৰ চাব পাৰে, ঘূৰি আহি ডিস্কিটত থাকক, থাং যাওক, ঘূৰি আহি ডিস্কিটত থাকক। থাৰ্ড ডে আপোনালোকে নুব্ৰাৰ পৰা চিধা পেংগং গুচি যাব পাৰে। সেই যে বগা বগা পাহাৰ শাৰী দেখিছেনে, পাহাৰ নহয় পৰ্বত শাৰী, সেয়া হৈছে খাৰডুংলা। সেই খাৰডুংলা ক্ৰছ কৰি আপোনাৰ নুব্ৰা বুলি কোৱা জেগাটো আছে নহয়, নুব্ৰা ভেলী, সুন্দৰ ডিস্কিট, সেয়া আছে। কিমান মনোমোহা দৃশ্য। ইয়াতে আমি যথেষ্ট সময় অতিবাহিত কৰিলোঁ। লেহ পেলেচ আৰু বাকী লোকেল চাইট চিন আমি নকৰিলোঁ, আমাৰ হাতত ইমান সময় নাছিল। অলপ আপোনালোকে ভিউটো এনজয় কৰক আৰু কমেণ্ট কৰি জনাব যদি ভাল লাগিছে। এই কৰ্ণাৰটো দেখিছে চেয়াৰকেইখনৰ আগত, এইটো আছিলে এটা টুৰিষ্টবিলাকৰ ফেভৰেট ফটো স্পট। এইটো জেগাত ফটো তুলিবলৈ বহুত দেৰি ৱেইট কৰিবলগীয়া হ'ল। আৰু কিয়নো মানুহে ফটো নতুলিব এইটো জেগাত, সেই পিছফালৰ যে বগা বগা পৰ্বত শাৰীৰ ভিউটো পাইছে। লেহত বহুত আৰ্মি বেছ আছে, কাৰণ এইটো বহুত চেঞ্চিটিভ এৰিয়া হয়। তাৰপিছত আমিও যেনে তেনে ফটো এখনমান ইয়াত গোটালোঁ আৰু এই চুকটোত। তাৰপিছত সেই ওপৰত ফালে অকণমান ফুৰি আহোঁ বুলি গ'লোঁ। আমাৰ অকণমানিৰ খুব ফূৰ্তি। এইবিলাক ধাৰি লৈ আহি অকণমানো সি বহি নাথাকে বা এলাহ নেদেখুৱায়। সি ঘূৰি ফুৰি খুব ভাল পায়, সি এক্সপ্ল'ৰ কৰে জেগাবিলাক, নতুন নতুন খানা টেষ্ট কৰিব চেষ্টা কৰে। ভগৱানে কৰাত তাৰ পেটৰো ইমান প্ৰব্লেম নহয়, সি ঘূৰিয়ে ফুৰিছে সৰুৰ পৰা অৱশ্যে। কালাৰবিলাক যে ইমান ধুনীয়া, গল্ডেন গ্ৰীণ, ইমান ধুনীয়া কম্বিনেশ্যন। আৰু এটা পোৱালি চাওক, দিছ ইজ দ্য বিউটি অফ ট্ৰেভেলিং। চ' ফাইনেলি শান্তি স্তূপত শান্তি লৈ অলপ পুনৰ লেহৰ ফালে আৰম্ভ কৰি দিলোঁ। কিন্তু গৈ থাকোঁতে মনত খেলালে, কিয়নো অহা বাটেৰে উভতি নাযায়, নতুন এটা ৰাস্তা এক্সপ্ল'ৰ কৰোঁ। গতিকে আমি ৰিস্ক লৈ ল'লোঁ, নজনা জেগা এটাত গাঁৱৰ ফালে সোমাই গ'লোঁ। কিন্তু মানুহবোৰ বিৰাটেই ভাল, একো প্ৰব্লেম নাই ইয়াত, আপুনি বিনা দ্বিধাই ফুৰিব পাৰে। টুৰিষ্টবিলাকক বহুত ৰেচপেক্ট কৰে আৰু প্লাছ বহুত ধুনীয়া। গতিকে মই ছাজেষ্ট কৰোঁ, যদি টেক্সিও কৰে বা বাইকো লয়, আপুনি অকণমান অফবিট জেগাবিলাক এক্সপ্ল'ৰ কৰিব। এই ৰাইড যাব লাগিছিলে, আমি ৰাইড নগৈ আমি যামগৈ চিধা
এয়া বিউটিফুল এখন গাঁও বুলিয়ে কৈছোঁ আৰু প্ৰত্যেকখন গাঁৱতে বহুত হোমষ্টে আছে, হোটেল আছে। এই ৰাইট চাইডে হোটেলেই বনাই আছে। এটা সময়ত কিন্তু বহুত হোটেল হৈ যাব ইয়াত আৰু ৰেটবিলাক তেনেকৈ বাঢ়িব। ইমান ধুনীয়া এটা ৰাস্তা দি গৈ আছোঁ। ৰাস্তাটো চাই কোনো নাহে আৰু বনিয়ে আছে, JCB চব থিয় হৈ আছে। অলপ ৰাস্তাটো বুক কৰোঁ আহক। এই অলপ ভিতৰৰ ৰাস্তাৰ ফালে ফুৰিবলৈ আহি এয়া দেখিলে এটা বিউটিফুল ৰ'জ প্লাণ্টছ, জংলীয়ে হয় নে কি হয় নাজানো, গোলাপৰ ফুল অকল এহাৰি পাহি আছে আৰু ইমান ধুনীয়া। অকল ইয়াতে নহয় আৰু বহুত জেগাত আছে। আমি চিয়াচিন যাওঁতে গোটেই ৰাস্তা গোলাপৰ ফুল আছিলে, চিয়া ৰ'জেছ বুলি কয়। এই চিয়া ৰ'জটো অকল হাই অল্টিটিউড মানে এনেকুৱা ওখ জেগাবিলাকতহে হয়। মোৰ মনটো গৈছিলে এজোপা পূৰা উঠাই লৈ আহোঁ বুলি। অকোৱা পকোৱা ৰাস্তাত ঘূৰি আহি এই ধুনীয়া ধুনীয়া ছভিনিয়াৰ শ্বপবিলাকত পালোঁহি। কাৰোবাক যদি গিফ্ট কৰিব লাগে এই সৰু সৰু গিফ্ট আইটেমবিলাক আপুনি ঘৰলৈ ৰিটাৰ্ণ লৈ যাব পাৰে। মই কিনিলোঁ দুই এটা, চবেই কিনি থওঁ যেন লাগে কিন্তু নোৱাৰি বাৰু। এনেকুৱা বহুত দোকান আপুনি লেহ মাৰ্কেটৰ ওচৰতে পাব, নতুবা অলিয়ে গলিয়ে বহুত দোকান আছে। গিফ্টৰ কাৰণে পাৰফেক্ট আইটেম হয় এইবিলাক। আৰু এই দোকানবিলাকৰ ওচৰতে আছিল লেহ মাৰ্কেট, তো আমি লেহ মাৰ্কেট ঘূৰিলোঁ। দিনটো আমি এনেকৈয়ে পাৰ কৰিলোঁ। ৰাতিপুৱা সময়টো গোটেইটো হোটেলত আৰু আবেলি সময়টো অলপ ওলাই আহিছিলোঁ। গধূলি হোৱাৰ আগে আগে আমি আকৌ হোটেললৈ গুচি গৈছিলোঁ। এয়া হ'ল বিশাল পাহাৰবিলাকৰ মাজত থকা এখন ধুনীয়া ৰমক জমক মাৰ্কেট, আধুনিক মাৰ্কেট। আৰু এয়া যেন ভাৰতত নাই তেনেকুৱাহে লাগিছে। কিন্তু হয়, এয়া ভাৰততে আছে, লেহৰ মেইন মাৰ্কেট। অলপ সময় আপুনি ইয়াত স্পেণ্ড কৰিব পাৰে। ইয়াৰ লোকেল ম'ম'জ, থুপকা যদি খাই ভাল পায় তেন্তে আপুনি খাব পাৰে। খানাবোৰ বিৰাটেই টেষ্টি। এয়া আছিল আমাৰ এটা লেজি কজি ডে ইন লেহ। আৰু ইয়াৰ পিছত আৰু কি, হোটেললৈ গ'লোঁ। নেক্সট দিনাখনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলোঁ, যিহেতু পেংগং যাম, আৰু আৰাম কৰিবলৈ শুই গ'লোঁ। এয়া হ'ল বিউটিফুল চিটি। যদি আপোনাৰ ব্লগটো ভাল লাগিছে, নতুবা ভিডিঅ'টো, নতুবা জেগাবিলাক ভাল লাগিছে, তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব বাটনটো টিপি দিব বাৰু। থেংকছ ফৰ ৱাচিং।